Hello বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল ডিআৰবি প্ৰডাকশন তো মই আগতে কৈছিলো মোৰ চেনেলটোত মই আপোনালোকৰ কাৰণে নতুন নতুন ভিডিও বহুত ধৰণৰ ভিডিও আনিম অকল এটাই নহয় যে বলে ব্লগিং কৰি আছো ব্লগিং নহয় সকলো ধৰণৰ ভিডিও মই আপোনালোকৰ আগত লৈ আহিম তো মই আজি ভিডিওটো বনাবলৈ লৈছো মোৰ বন্ধুসকলৰ কিছুমানৰ মানে অনুৰোধ তো সুধি থাকে মোক যে বলে কপিৰাইট ষ্ট্ৰাইক নলগা সাউন্ড কত পোৱা যায় কেনেকৈ আমি পাব পাৰি মোক সুধি থাকে সেইকাৰণে মই আজি তেওঁলোকৰ কাৰণে স্পেশালি ভিডিওটো বনাইছো তো কপিৰাইট ষ্ট্ৰাইক নলগা নহয় মোৰ আগৰ যেটো চেনেল আছে ধৰ্মৰাজ বৰ্মা অফিচিয়েল বুলি তো তাতে বহুতবাৰ কপিৰাইট ষ্ট্ৰাইক লাগিছিল তো কপিৰাইট ষ্ট্ৰাইক লাগিলে বহুত দুখ লাগে তেতিয়া মই কি কৰিছিলো মানে একো ভাবি নাপাও কি কৰিম যাৰ কাৰণত মিউট সাউন্ড মাৰা যায় কিন্তু তথাপিও মই ভিডিওবোৰ ডিলিট কৰি দিছো কপিৰাইট ষ্ট্ৰাইক লাগিছে যেতিয়া তো নিশ্চয় ৰেকৰ্ড সাউন্ড কপি কৰিলে তো আমাৰ সমতে দি দিব পাৰে কপিৰাইট ষ্ট্ৰাইক তো হেতু বস্তু লৈ মই আজি ভিডিওটো আৰম্ভ কৰিবলৈ আছো স্কিপ নকৰাকৈ সকলোৱে ভিডিওটো চাই থাকক তো এটো অনুৰোধ জনাইছো কাৰণ আপোনালোকৰ কাৰণে হেল্পফুল হ'ব এই বস্তু তো এতিয়া ভিডিওটো আৰম্ভ কৰো তো প্ৰথমতে মই ক'বলৈ ওলাইছো যে কপিৰাইট ষ্ট্ৰাইক ধৰিলোৱা মই কাৰোবাৰ সাউন্ড ইউজ কৰিছো ইউজ কৰাতে তাক নখুদাকে তাৰ পাৰমিশন নোহোৱাকে ইউজ কৰিছো সেইকাৰণে তাক খং উঠিব পাৰে খঙতে আমাক কপিৰাইট ষ্ট্ৰাইক দি দিব পাৰে তো কপিৰাইট ষ্ট্ৰাইক লাগিলে কি হয় চেনেলটোত আপোনালোকে জানে ধৰিলোৱা কিছুমানে জানে হয়তো ইউটিউবত চালে গম পাবা কি হয় মানে এটা কপিৰাইট ষ্ট্ৰাইক উঠাওতে কিমান দিন সময় লাগে হেতু তাৰ পৰা গুছি যাবৰ কাৰণে 90 দিন সময় লাগে এটা কপিৰাইট ষ্ট্ৰাইক তিনটা লাগিলে চেনেলটো মানে নোৱা হৈ যায় বহুত প্ৰবলেম আছে চেনেলটো তো সেইকাৰণে কপিৰাইট ষ্ট্ৰাইক যাতে নালাগে তেনেকুৱা সাউন্ড আমি কত পাম হেতু আমাৰ হেডেক হৈ পৰিছে তো মই ইউটিউবত খুচাৰি চাইছো তো বহুততে আছে যে কপিৰাইট ষ্ট্ৰাইক যাতে নালাগে তেনেকুৱা সাউন্ড কত ক্ৰিয়েটৰ ষ্টুডিও কিবা কিবি হাবি যাবি এনে কোনো বহুত ধৰণৰ ভিডিও আছে তো সেইকাৰণে আমনি লাগিছে বৰ চাই মানে বহুত প্ৰবলেম এইবোৰ তাৰ পিছত মই এটা ভিডিও পালো হেতু অকল দিছে এটা এনেকুৱা চেনেল আছে যাৰ পৰা ডাউনলোড কৰিব পাৰি আমি এইবোৰ সাউন্ড আৰু তাত একদম কপিৰাইট নালাগিব তো কৰ পৰা কেনেকৈ ডাউনলোড কৰিম সম্পূৰ্ণ ভিডিওখিনি আপোনালোকক দেখুৱাই আছো তো সকলোকে আকৌ এবাৰ কৈছো সম্পূৰ্ণ ভিডিওটো চাই থাকক স্কিপ নকৰাকৈ নহলে আপোনালোকৰ প্ৰবলেম হ'ব আৰু মই নৰমালি ভিডিও কৰো কিবা ভুল হলে ক্ষমা কৰিব তো আপোনালোকে চাই থাকক মই স্ক্ৰিনত গৈ দেখুৱাই আছো কেনেকৈ ডাউনলোড কৰিব পাৰে এটো কৰ পৰা ডাউনলোড কৰা হয় এইবোৰ সাউন্ড তো এতিয়া বলক স্ক্ৰিনত যাও প্ৰথমতে আপোনাৰ ইউটিউবটো ওপেন কৰি লওক মোৰ নেটটো অকমান স্লো দেই আহি আছে আহিছে তাতে সার্চ কৰক NCS নাইবা নো কপিৰাইট ষ্ট্ৰাইক বুলি সার্চ কৰক আহিছে যে প্ৰথমতে যেটো চেনেল দিয়া আছে NCS বুলি হেতুত ক্লিক কৰক তাতে সাউন্ডবোৰ দিয়া আছে ভিডিওছত যাওক ইয়াত বহুতো সাউন্ড দিয়া আছে বহুত মিউজিক আছে ইয়াত আপোনাৰ যোনটো ভাল লাগে শুনি ডাউনলোড কৰিব পাৰিব মই ক্লিক কৰিলো এখন আপুনি তাতে শেয়াৰ অপচনত গৈ আপোনাৰ যোনটো ডাউনলোডাৰ আছে ধৰিলোৱা ফিটমেট আছে নাইবা যিকোনো ডাউনলোডাৰ আছে যদি তাতে গৈ ডাউনলোড কৰিব পাৰিব মই ফিটমেটত গৈ দেখুৱাই আছো যে ফিটমেটত আহিছে এটো ডাউনলোড অপচন ডাউনলোড কৰিলে হ'ল আৰু সাউন্ডটো ডাউনলোড কৰাৰ সময়ত MP4 কৰি ডাউনলোড কৰিব তেনেহলে আপোনাৰ সাউন্ড কোৱালিটিটো ভালে থাকিব তো এইখিনি আছিল আজিৰ ভিডিও কেনেকুৱা বা লাগিল বন্ধুসকল কমেন্ট কৰি জনাব আৰু যদি ভিডিওটো ভাল লাগি থাকে তেন্তে লাইক শেয়াৰটো কৰিব আৰু যোনে নতুন আহিছে সাবস্ক্ৰাইব কৰা নাই প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব পিছত মই আকৌ ভাল ভিডিও আপোনালোকৰ কাৰণে বনাই যাম
তো এতিয়া মই বিদায় লৈছোঁ বাই